লাংহিনত পদ্মশ্ৰী বঁটা প্ৰাপক সৰ্বেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা। কাৰ্বি আংলং জিলাৰ লাংহিনত শনিবাৰে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা প্ৰাপক সৰ্বেশ্বৰ বসুমতাৰীক বিভিন্ন দল সংগঠনসমূহৰ দ্বাৰা বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ শতাধিক কৃষকসকলক লৈ এখন সজাগতামূলক প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰা হয়। কাৰ্বি আংলং জিলা কছাৰী সমাজৰ সভাপতি ডাল সিং বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা আৰু সম্পাদক সোণাৰাম বসুমতাৰীৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাৰগৰ্ভ ভাষণ দিয়ে ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তথা অসম চৰকাৰৰ দ্বাৰা অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে পাটনা আৰু বেংগালুৰুকে ধৰি বিভিন্ন ঠাইত ৩৫টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা কৃষক সৰ্বেশ্বৰ বসুমতাৰী। সভাত কাৰ্বি আংলং জিলাৰ অগ্ৰণী বড়ো সংগঠনসমূহ ক্ৰমে বড়ো সাহিত্য সভা, এপছু, আবু, গাঁওবুঢ়া সন্থা, কৃষক সন্থা, কছাৰী সমাজ আদি বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাত কাৰ্বি আংলং জিলাৰ সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰীৰ লগতে কাৰ্বি আংলং জিলাৰ কৃষি বিভাগৰ মীন বিভাগ আৰু চেৰিকালচাৰ বিভাগৰ বিষয়ববীয়াসকলেও উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াৰ পিছতেই অঞ্চলটোৰ শতাধিক কৃষকসকলক লৈ এখন কৃষি বিষয়ক সজাগতামূলক প্ৰশিক্ষণৰ শিবিৰো অনুষ্ঠিত কৰা হয়। পোনপ্ৰথমে নমস্কাৰ আমাৰ সংবাদ মাধ্যমলৈ যে একচুৱেলি মোৰ নামটো আপোনালোকে সকলোৱে গম পাইছে। মোৰ নাম সৰ্বেশ্বৰ বসুমতাৰী। মই একচুৱেলি মোৰ কৰ্মকালটো হ'ল কৃষিৰ ওপৰতে। মই যেতিয়াৰ পৰা কৃষি কৰ্ম কৰিব পৰা অৱস্থা হৈছোঁ তেতিয়াৰ পৰা মোৰ কৰ্মটোৱে হ'ল মেইন কৰ্মটোৱে হ'ল মোৰ কৃষি। সেই কৃষি কামটো আমি কেনেকৈ আমাৰ ট্ৰেডিশ্যনেলৰ পৰা চাইণ্টিফিক মেথডলৈ আমি কেনেকৈ আনিব লাগে তেনেকৈয়ে কৰি আহি আছোঁ। ধৰি লোৱাচোন প্ৰতিটা ডিপাৰ্টমেণ্টতে মই শলাগ ল'ব লাগিব। এই প্ৰতিটা ডিপাৰ্টমেণ্টৰ লগত মই সম্পৰ্ক ৰাখি পেলাই মই যিকোনো খেতিবিলাক কৰি থাকোঁ। ফিচাৰী ডিপাৰ্টমেণ্ট আপুনি যিমানখিনি ধান খেতি কৰিছে কিমান বিঘা আৰু কেনেকুৱা? এতিয়া চাওক, অকল ধান খেতি কৰিলে নহ'ব। মোৰ কথাটো হ'ল কি চাওক, ছিংগেল এটা খেতি কৰি পেলাই আমি খেতি ছিংগেল খেতি কৰি পেলাই আমি যদি খেতিয়কৰ নাম ল'ব খোজোঁ তেতিয়াহ'লে আমাৰ মিনিং নাথাকিব। আমাৰ এজন উদ্দেশ্যটো হ'ল কি, এজন খেতিয়কে যিমানখিনি খেতি আঁকোৱালি ল'ব পাৰে সিমানখিনি আঁকোৱালি ল'ব লাগে আপোনাৰ সুবিধা অনুপাতে। সেই হিচাপে চাবৰ ধান খেতি কৰিব পৰা উপযুক্ত মাটি যদি আছে ধান খেতি কৰিব লাগিব। মাছ খেতি কৰিব পৰা উপযুক্ত মাটি আছে মাছ খেতি মাছ পুহিব লাগিব। মাছৰ লগত আপুনি গাহৰি পুহিব লাগিব, হৰ্টিকালচাৰ কৰিব লাগিব। ঠিক তেনেকৈ এভৰিথিং আমি যিমানখিনি পাৰোঁ হয়তো তাৰপিছতে আমি ফল-মূল খেতি কৰাৰ পিছত আমি নাৰ্চাৰীলৈকে কৰিব লাগিব। মানে ইয়াৰ আগেও এই বঁটাটো হোৱাৰ পিছত মোৰ আজিলৈকে 35-35টা বঁটা মই আমাৰ মানে তল খাপৰে আহি মই 2024 চনৰ যিটো পদ্মশ্ৰী সন্মান, সেই সন্মানবিলাক মোৰ লাইফত কেনেকুৱা হৈছে, একোটা জখলা। সেই জখলাত কিবা এটা কাম কৰাৰ মোৰ এটা প্ৰেৰণা পাই পেলাই এইটো মানে কোনোদিন পিছুৱাই অহা নাই। অলপ আগত ক'লে 35টা বঁটা পালে। হয়, 35টা বঁটাটো অসম চৰকাৰ বা ভাৰত চৰকাৰ বা এনে কোনে কেনেকুৱা? এই বঁটাবিলাক হ'ল এনেকুৱা চাওক, আমাৰ কিছু আমাৰ দল সংগঠনৰ কথা আছে, এগ্ৰিকালচাৰ আছে, ফিচাৰী আছে, আৰু ইফালে চেৰিকালচাৰ আছে, হৰ্টিকালচাৰ আছে, আৰু অসম গভৰ্ণমেণ্টৰ আছে অসম গৌৰৱ, আৰু ভাৰত চৰকাৰৰ আমাৰ পদ্মশ্ৰী। ঠিক তেনেকৈ গোটেইবিলাক আৰু এনেকৈ আমাৰ দল সংগঠনো আছে। কেনেকৈ আমাৰ ধৰি লোৱাচোন চেণ্ট্ৰেল অফিচো আছে, আৰু ঠিক তেনেকৈ আমাৰ বড়ো সাহিত্য সভা আছে, আৰু অসম আছু ছাত্ৰ সন্থাৰ বিহু সন্মিলনো আছে। ঠিক তেনেকৈয়ে গোটেইবিলাক মিলাই ধৰি লওক 35টা বঁটা পাবলৈ সক্ষম হৈছে। এই বঁটাবিলাকে মোৰ জীৱনত তাৰমানে যিকোনো এটা কাম কৰাত মই বহুতখিনি প্ৰেৰণা দিছে আৰু কি। সেই প্ৰেৰণাখিনি লৈ মই আজিলৈকে ভাগৰি অহা নাই আৰু সেই হিচাপে কাম কৰি আছোঁ।
আছোঁ আৰু আহি থকা দিনবিলাকত মই আগতে ক'লোঁ যে ট্ৰেডিশ্যনেলৰ পৰা আমি চাইণ্টিফিক মতত আমি কেনেকৈ কাম কৰি পেলাই আমাৰ খেতিয়কসকলক আমি আগুৱাই লৈ যাব লাগে সেই প্ৰচেষ্টাত মই নিজে কৰি আছোঁ।